নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আসাম জবছৰ আৰু এটি নতুন ভিডিঅ'ৰ মাজলৈ। ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অধীনত যি হাইস্কুল শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেই নিযুক্তি প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত এটি অতি আনন্দৰ খবৰ আমাৰ মাজলৈ আহিছে। উক্ত নিযুক্তি প্ৰক্ৰিয়াটোৰ প্ৰথম মেধা তালিকা কেতিয়া প্ৰকাশ হ'ব আৰু সেই মেধা তালিকা প্ৰকাশৰ পাছত কি নতুন নিয়ম থাকিব, সেই বিষয়লৈ ইতিমধ্যেই ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ তৰফৰ পৰা এখন অফিচিয়েল নটিচ জাৰি কৰা হৈছে। মই এই ভিডিঅ'ৰ যোগেদি উক্ত নটিচখন আৰু সেই নতুন নিয়মবোৰ আপোনালোকৰ লগত আলোচনা কৰিব খুজিছোঁ, গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। এইখন হ'ল ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ তৰফৰ পৰা জাৰি কৰা এখন অফিচিয়েল নটিচ। এই নটিচখন প্ৰকাশ হৈছে 15 ডিচেম্বৰ তাৰিখে আৰু এই নটিচত দিয়া হৈছে যে উক্ত নিযুক্তি প্ৰক্ৰিয়াটোৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ হ'ব 16 ডিচেম্বৰ 2020 অৰ্থাৎ আজি মাজনিশাৰে পৰা। আৰু এই নিযুক্তি প্ৰক্ৰিয়াটোত কিছুমান নতুন নিয়ম থাকিব। মই এই নতুন নিয়মবোৰ ইয়াত পঢ়ি দিছোঁ। The enlisted candidates must select one of the district if their names are published in provisional merit list for more than one district। অৰ্থাৎ যদি প্ৰাৰ্থীসকলৰ নাম এখনতকৈ অধিক জিলাত আহে, তেতিয়াহ'লে প্ৰাৰ্থীসকলে যিকোনো এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। The enlisted candidates must select the district within 48 hours in respect of first provisional merit list from the time of publication of the provisional merit list and within 24 hours in respect of all subsequent provisional merit list to be published। অৰ্থাৎ প্ৰথম মেধা তালিকা প্ৰকাশ হোৱাৰ 48 ঘণ্টাৰ ভিতৰতেই প্ৰাৰ্থীসকলে যিকোনো এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব আৰু তাৰ পাছৰ যি মেধা তালিকা প্ৰকাশ হ'ব, সেই তালিকাবোৰৰ বাবে এই সময় মাত্ৰ 24 ঘণ্টাকৈ ধাৰ্য কৰা হৈছে। If the enlisted candidates fail to select the district within the stipulated time mentioned above, the appointing authority will randomly select the district to fill up the vacancies in the greater interest of the students' community. No offline application will be accepted in this regard। অৰ্থাৎ যদি নিৰ্দিষ্ট সময়ৰ ভিতৰতেই প্ৰাৰ্থীসকলে এখন জিলা নিৰ্বাচন কৰিব নোৱাৰে, তেতিয়াহ'লে এপইণ্টিং অথৰিটিয়ে ৰেণ্ডমভাৱে যিকোনো এখন জিলা নিৰ্বাচন কৰি দিব। এই সন্দৰ্ভত কোনো অফলাইন আবেদন গ্ৰহণ কৰা নহ'ব। The candidates will not be allowed to make any changes after successful selection of district। সফলভাৱে জিলা নিৰ্বাচন কৰাৰ পাছত কেণ্ডিডেটসকলে কোনো পধ্যেই উক্ত নিৰ্বাচনটো সলনি কৰিব নোৱাৰিব। Any report from the competent authority regarding fake documents submitted by the candidates will lead to cancellation of his/her candidature, forthwith and appropriate legal action। অৰ্থাৎ যদি কোনো প্ৰাৰ্থীয়ে ফেক অথবা ডুপ্লিকেট ডকুমেণ্টছ ছাবমিট কৰিছে, তেতিয়াহ'লে তেওঁলোকৰ কেণ্ডিডেচাৰটো কেঞ্চেল কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে লিগেল একশ্যন লোৱা হ'ব। The office of the undersigned or the office of the inspector of school will not be responsible for any lapse on the part of the candidates in submission of option। অৰ্থাৎ অপশ্যন বা জিলা নিৰ্বাচন কৰাৰ সময়ত হোৱা কোনো ভুলৰ বাবে এই অফিচ কোনো পধ্যেই ৰেছপঞ্চিবল নাথাকিব। All provisional merit list will automatically stand cancelled on publication of the final merit list। Appointment letters/orders will be issued only to the candidates whose names appear in the final select list। অৰ্থাৎ ফাইনেল চিলেক্ট লিষ্ট পাব্লিছ হোৱাৰ লগে লগেই সকলো মেধা তালিকা কেঞ্চেল কৰা হ'ব আৰু যি ফাইনেল মেৰিট লিষ্টত যিসকলৰ নাম আহিব, তেওঁলোককহে এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব। Any claim for appointment on the basis of provisional merit list will not be entertained। অৰ্থাৎ প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিলেই তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব, এই বিষয়ে কোনো ক্লেইম গ্ৰহণ কৰা নহ'ব। আৰু ইয়াত দিয়া হৈছে যে প্ৰথম মেধা তালিকাত যিসকলে কিছু কমপ্লেইন বা কিছু গ্ৰিভিয়েঞ্চ থাকিব, তেওঁলোকৰ বাবে এটা ইমেইল ইয়াত জাৰি কৰা হৈছে। এই ইমেইলটো হ'ল secondarygrievances2020@gmail.com। এই ইমেইলটোৰ যোগেদি 18 তাৰিখ মাজনিশালৈ প্ৰাৰ্থীসকলে
কিছু কমপ্লেইন বা তেওঁলোকৰ কিছু অভিযোগ থাকিলে এই মেইলটোত তেওঁলোকে প্ৰেৰণ কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো গুৰুত্বপূৰ্ণ কথা এইখিনিয়ে আছিল। আপোনালোকৰ বাবে অতি ভাল খবৰ এটি প্ৰকাশ হৈছে। এনেধৰণৰ ভাল খবৰ আৰু যিকোনো অফিচিয়েল ন'টিছ আপোনালোকে পোনপ্ৰথমে আৰু তৎক্ষণাত পাবলৈ হ'লে অনুগ্ৰহ কৰি ইউটিউবত আছাম জবছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন ছিলেক্ট কৰি ৰাখিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।